নমস্কাৰ বন্ধুসকল, ডেভিল মে ক্ৰাইষ্ট চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য হ'ল যে আপোনালোকে বাৰু অসমীয়া চিনেমা চাবলৈ বিচাৰে নেকি? যদি আপোনালোকে অসমীয়া চিনেমা অনলাইন চাবলৈ বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ইয়াত মই এনেকুৱা এটা লিংকৰ কথা উল্লেখ কৰিছোঁ, যিটো লিংকৰ দ্বাৰা আপোনালোকে অসমীয়া ছবি জগতৰ পুৰণি নতুন সকলোবোৰ চিনেমা আপোনালোকে চাব পাৰিব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু এতিয়া যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, লাইক কৰা নাই, শ্বেয়াৰ কৰা নাই, লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। তো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আহক। তো অসমীয়া চিনেমা চাবলৈ হ'লে আপোনালোকে এটা লিংকত চাৰ্চ কৰিব লাগিব, যিটো লিংকৰ নাম হৈছে মেজিকেল আছাম। তো এতিয়া আপোনালোকৰ ফোনত থকা ক্ৰোম ব্ৰাউজাৰ যিকোনোতে আপোনালোকে এই লিংকটো চাৰ্চ কৰিব পাৰে। তো মই এতিয়া মোৰ ব্ৰাউজাৰত মই এই লিংকটো মই চাৰ্চ কৰিম। তো এতিয়া মই ব্ৰাউজাৰটো অ'পেন কৰিলোঁ আৰু ইয়াত মই magicalassam.com মাৰি দিম। magicalassam.com মাৰি দিছোঁ আৰু চাৰ্চ কৰি দিলোঁ। তো আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোত যদি আপোনালোকে ব্ৰাউজাৰত বা ক্ৰমত চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট চিনেমাৰ লিষ্টখনে পাই যাব। তথাপিও মই আপোনালোকক এনেকৈ দি দিছোঁ বাৰু, এনেকৈ আপোনালোকে চাৰ্চ কৰিব পাৰে। লিংকটো হ'ল magicalassam.com। এতিয়া আমি ইয়াত মেজিকেল আছামত যাব লাগিব। তো মেজিকেল আছাম লিংকটোৰ গোটেই হোম পেজখন আহি গ'ল। এতিয়া আপোনালোকৰ লেফ্ট ছাইডত থকা মেজিকেল আছামৰ লেফ্ট ছাইডত থকা এই চিনটোত আপোনালোকে ক্লিক কৰক। তো ক্লিক কৰাৰ লগে লগে ইয়াত আহি গৈছে হোম, নিউজ, ফটোজ, ভিডিঅ'জ, মুভিজ, জলিউড, টিভি শ্ব'জ, ৱেলকাম আছাম, বিং অসমীয়া, লাইভ টিভি। তো আপোনালোকে যিদৰে যোনবোৰ বস্তু চাবলৈ বিচাৰে তেনেকৈ আপোনালোকে চাব পাৰিব। আৰু ইয়াত আপোনালোকে অসমীয়া সকলোবোৰ বস্তু পাব, চিনেমা, গান, ভিডিঅ'। তো এতিয়া আমি ইয়াত মুভিত ক্লিক কৰি দিলোঁ। তো এতিয়া আহি গ'ল, ইয়াত দেখিছে ইয়াত গানো আহিছে, ডাক মুভিখন আহিছে, তুমি মোৰ মাথো মোৰ মুভিখন আহিছে, বোৱাৰী, তাৰপিছত তুমি মোৰ মাথো মোৰ, জেতুকা পাতৰ দৰে, আজলি নবৌ। মুঠতে আপোনালোকৰ মন পচন্দৰ সকলোবোৰ চিনেমা ইয়াত আপোনালোকে পাই যাব। আনকি ইয়াত আপোনালোকে বহুত বছৰ পুৰণি চিনেমাও পাই যাব। তো এই লিংকটোৰ দ্বাৰা আপোনালোকে অসমীয়া ছবি জগতৰ যিবোৰ চিনেমা আপোনালোকে চাব বিচাৰে সেইবোৰ সকলোবোৰ আপোনালোকে ইয়াত পাই যাব। তো চাওক, ইয়াত মিছন চাইনা আছে, হৰিয়ম আছে, ইয়াত সকলোবোৰ নতুন পুৰণি সকলোবোৰ চিনেমাই আছে। জোনদা ইমান গুণ্ডা, প্ৰেম আৰু প্ৰেম, অনুৰাগ। তো চাওক, এয়া 1988 চনৰে চিনেমা হয়, শেৱালি। এইখন বহুত ধুনীয়া ফিল্ম হয়, চাব পাৰে। চিৰাজ, এইখনো 1988 চনৰে। সোণ মইনা 1984 চনৰ চিনেমা হয়। তো দীপজ্যোতি, এইবিলাক চব পুৰণি চিনেমা হয়। মন মন্দিৰ, এইখনো বহুত ধুনীয়া। এয়া চাওক, আপোনালোকে যিমান চিনেমা চাবলৈ বিচাৰে ইয়াত পাই যাব। ৰত্নাকৰো ইয়াত পাব। তো চাওক, তো মই এতিয়া এখন চিনেমা আপোনালোকক অন কৰি দেখুৱাম। এইখন বাৰু মই এখন এতিয়া চিনেমা দেখুৱাই দিওঁ, যিকোনো এখন চিনেমা অন কৰি। প্ৰেম আৰু প্ৰেমখনে মই এতিয়া আপোনালোকক অন কৰি দেখুৱাই দিওঁ, 2002 চনৰ চিনেমা হয়। তো ইয়াত ক্লিক কৰি দিলক। এতিয়া আপোনালোকে এই ইউটিউবৰ নিচিনা চিনটোত আপোনালোকে ক্লিক কৰি দিব, তেতিয়া আপোনালোকে ইয়াত এইটো অনলাইন চাব পাৰিব। এয়া আপোনালোকে স্ক্ৰীনৰ চাইজটো ছাইডত লগাই বঢ়াব পাৰিব। এয়া চাওক, সম্পূৰ্ণ চিনেমাখন আহি গৈছে ইয়াত। এয়া চাওক, সম্পূৰ্ণ চিনেমাখন ইয়াত আহি গৈছে। এয়া চাওক,
যতীন বৰাৰ এখন বহুত ধুনীয়া চিনেমা হয় 2002 চনৰে। তো আপোনালোকে প্ৰত্যেকখন চিনেমাই আপোনালোকে এনেদৰে চাব পাৰিব, কাৰণ বহুতে বিচাৰি থাকে যে বহুত পুৰণি চিনেমাও বিচাৰি থাকে। তো সেইবিলাক চিনেমা আপোনালোকে ইয়াত সুন্দৰভাৱে চাবলৈ পাৰিব। ইয়াৰ মিছন চাইনাও আপোনালোকক মই দেখুৱাই দিওঁ। আপোনালোকে যিবোৰ চিনেমাই চাবলৈ নিবিচাৰে কিয়, ইয়াত আপোনালোকে অনলাইন চব চিনেমাই আপোনালোকে চাব পাৰিব। এয়া চাওক মিছন চাইনাৰ, এইখন আপোনালোকে চাব পাৰিব। দেখিছে? তো আপোনালোকে সকলোবোৰ চিনেমা ইয়াত চাব পাৰিব। কেৱল আপোনালোকে magicalassam.com এই লিংকটোত আপোনালোকে চাৰ্চ কৰিব লাগিব, তেতিয়া আপোনালোকে সকলো চিনেমাই আপোনালোকে ইয়াত পাব আৰু টিভি শ্ব' পাব। তো আপোনালোকৰ এই লিষ্টখনত য'ত মানে লিখা আছে টিভি শ্ব', তো আপোনালোকে যদি টিভি চিৰিয়েল চাব বিচাৰে তেতিয়াহ'লে ইয়াত টিভি শ্ব'ত আপোনালোকে ক্লিক কৰিব। টিভি শ্ব'ত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াত এনেকৈ দেখা পাব অৰ্ধাংগিনী, ভাড়াঘৰ, আকৌ খাপলাংকাই, আইনা, সকলোবোৰ আপোনালোকৰ নতুন পুৰণি টিভি চিৰিয়েলৰ শ্ব'বোৰো দেখা পাব। যদি মই দিয়া লিংকটো আৰু ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, জয় আই অসম।